হে গাইজ ওয়েলকাম ব্যাক টু মাই চেনেল। সো গাইজ কেনে আছে আপোনালোকে? আশা কৰিছোঁ আপোনালোকে সকলোৱে ভাগে আছে। সো গাইজ চাওক, আপোনালোকে মই কোৱাত আছোঁ চাওক। সো মই আহিছোঁ ইণ্ডিয়া নাম্বাৰ 1 ব্ৰিজ চাবগৈ। সো ইতিমধ্যে আপোনালোকে গমেই পাইছে আমাৰ অসমত ধুবুৰী ডিষ্ট্ৰিক্টত ধুবুৰী টু ফুলবাৰী ব্ৰিজ হৈ আছে। সো বহুত দিন ধৰি হৈছে, ইতিমধ্যে আপোনালোকে গম পাইছে ব্ৰিজটো আসাম টু মেঘালয় হৈ আছে, যিটো ধুবুৰী টু ফুলবাৰী ব্ৰিজ কোৱা হয়। এই ব্ৰিজৰ বিষয়ে এমনি বহুতো ভিডিঅ' বনাইছোঁ মই। সো মানুহ বনাইছে, তো আকৌ এবাৰ আহি গ'ল সেই ব্ৰিজটো চাবগৈ। তো আজি আকৌ এবাৰ চাম ব্ৰিজটো কিমান দূৰ কমপ্লিট হ'ল আৰু ব্ৰিজৰ খবৰ পাতি কেনেকুৱা সেই বিষয়ে বা সেইবিলাক চাবগৈ আহিছোঁ। গাইজ ধুবুৰী টু ফুলবাৰী ব্ৰিজৰ বিষয়ে এতিয়াও এনেকুৱা মানুহ নাই যে জনা নাই। তো চাগে সকলোৱে জানে ধুবুৰী টু ফুলবাৰী ব্ৰিজ হৈ আছে। তো ব্ৰিজটো কিমান দূৰ হ'ল সেই বিষয়ে আজি আপোনালোকক জনাম। সো দেখাম ব্ৰিজটো কিমান দূৰ কমপ্লিট হ'ল। সো ব্ৰিজৰ কাম পাতি কেনেকুৱা চলি আছে সেই বিষয়ে দেখুৱাবগৈ মই ভিডিঅ' বনাই আছোঁ। তো আপোনালোকে চাব, এনেকৈ চাওক ব্ৰিজৰ সন্মুখত আছোঁ মই। চাওক ব্ৰিজটো দেখাই দিয়ক। চাওক ব্ৰিজটো হৈ আছে, যে কাম কৰি আছে ব্ৰিজৰ মানুহবিলাক ইয়াতে। তো ফাইনেলি মই ইয়াৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। তো ইফালে যাম এতিয়া ফুলবাৰী ছাইডত যিটো আছে, মানে ধুবুৰী ছাইডৰ শেষৰ পিনে যাম এতিয়া। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাব। ফাইনেলি গৈ আছোঁ। তো ব্ৰিজৰ যিটো ফাৰ্ষ্ট খুঁটা, তো ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। চ' লাষ্টলৈকে যাম ধুবুৰী ছাইডৰ, যিমানলৈকে আৰু যাব পাৰোঁ যাম। চ' গাইজ চাওক, এইটো হ'ল ধুবুৰী টু ফুলবাৰী ব্ৰিজ। আৰু ধুবুৰী টু ফুলবাৰী ব্ৰিজৰ যিটো ফুলবাৰী ধুবুৰী ছাইড হয়, এইটো হ'ল ধুবুৰী ছাইড। ইয়াৰ পৰা ধুবুৰী ছাইডটো ষ্টাৰ্ট হৈছে আৰু মাজখনত নদী আছে। তো নদীৰ পৰা সিফালে ফুলবাৰী ছাইড বুলি কোৱা হয়। চ' কিমান দূৰ হৈছে আপোনালোকে চাই যাওক, ভিডিঅ'টো কণ্টিনিউ চাব। তো ইফালে চাওক কাম কৰি আছে। চাওক আৰু এটা ব্ৰিজৰ ওপৰত দি গৈ আছোঁ। চ' এই ব্ৰিজটো একচুৱেলি টেম্পৰাৰী ব্ৰিজ, পাৰ্মানেণ্ট ব্ৰিজটো চাওক, এইটো হৈ আছে। আৰু জাষ্ট ব্ৰিজৰ এটা গাইনি হৈছে, আৰু এটা গাইনি কমপ্লিট কৰি আছে আগতে। বাকী আৰু এটা গাইনি আছে, ফুটা গাড়ী আছে যে। গাইজ আপোনালোকে চাই যাওক, মই আপোনালোকক দেখাই আছোঁ ব্ৰিজটো কিমান দূৰ কমপ্লিট হৈছে, সেইখিনি দেখাম আপোনালোকক। এই গাইজ চাওক, ৰাস্তাৰ সন্মুখত আকৌ কি এইটো চাওক। দেখাই দিয়ক।
ইফালে আকৌ কি কৰি আছে ইয়াতে চাওক ইফালে ৰাস্তা বনাই আছে সো গাইস ইফালে এটা ৰাস্তা বনাই আছে ইফালে দেখাই দিয়ক ৰাস্তা বনাইছে কিয়নো ইয়াতে যেহেতু খুঁটাটো হ'ব ন ব্ৰিজৰ তো ব্ৰিজটো ইফালে আহিবই তো অহা যোৱা কৰোঁতে অসুবিধা হ'ব সেইকাৰণে ৰাস্তাটো বনাই আছে ইফালে দি तो गाइस ब्रिजर काम बहुत दूर कम्प्लीट होइसे सो बहुत दूर आगुवाई गइसे तो चाওক बहुत दिन पिছত आइसु तो बहुत दिन पिছত भिडिओ बनाइ आसु ब्रिजर तो आपनालोके चाब ब्रिजটো किमान दूर कम्प्लीट होइसे चाওক और ब्रिजটো जेहेतु बहुत द्रुत गतित काम चलि आछे तो ब्रिजर काम 130 कम्प्लीट हब लागे और इफाले चाওক किमान এটা চাওক গ্রামটো কেনেকুৱা টাইপের গ্রাম চাওক ইমান দূর কমপ্লিট হয়েছে মানে এটা গান ইমান দূর হয়েছে আর ব্রিজের কাম তো পুরোপুরি কমপ্লিট হওয়া নাই আর তো জাস্ট এনেই রিং এনেকৈ টানি গৈছে আনিছে ইমানলৈকে হৈছে যিমান দূৰ যাব পাৰোঁ যাই আপোনালোকক দেখাম So guys, চাওক কেনেকুৱা টাইপৰ So hey guys, চাওক ফাইনেলি আহি পাগো ধুবুৰী টু ফুলবাৰী ব্ৰিজৰ যেটো ধুবুৰী সাইডৰ হেকৰ পিনে আহি পাগো তো চাওক এইখিনি হল ধুবুৰী সাইডৰ হেকৰ পিন আৰু চাওক এই যেটো নদী আছে ব্ৰহ্মপুত্ৰ এটো হল ব্ৰহ্মপুত্ৰৰ মেইন নদী সো এই নদীৰ হিপাৰৰ পৰা কি ফুলবাৰী সাইডটো ষ্টাৰ্ট হৈছে তো ভিডিওটো কেনেকুৱা হল যদি ভাল লাগে তেনেহলে ভিডিওটো এটা লাইক কমেন্ট কৰিব আৰু মোৰ চেনেলত যদি নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ গাইস